Hello students. Okay, আজি আমি trigonometry chapter টো আৰম্ভ কৰিম class 10 ৰ ঠিক আছে then চোৱা trigonometry বহুত ধুনীয়া chapter আৰু easy হয় পাঁচ বস্তুবিলাক মনত ৰাখিবা কেনে কেনে কৰিব দিও কে মেথড কিটা মনত ৰাখিবা easy একদম পাৰি যাবা চোৱা trigonometry যেটো word আছে trigonometry এটো গ্ৰীক word হয় a tree মানে আছে tree god মানে কি জানানে বাহু মানে সাইড আৰু এটো মেট্ৰি মানে মেট্ৰন এটো একচুয়ালি মেট্ৰন হয় TRON মেট্ৰন মানে হৈছে জোখ ঠিক আছে এটো হৈছে ট্ৰিগোনোমেট্ৰি সাধাৰণতে আমি এটা সমকোণী ত্ৰিভুজ ব্যৱহাৰ কৰো এটো এটা সমকোণী ত্ৰিভুজ হয় না সো এটো সমকোণ ধৰলে এই ত্ৰিভুজটো হৈছে ABC এটা চোৱা ট্ৰিগোনোমেট্ৰিত কিছুমান ৰেশিও আছে ৰেশিওবোৰ কি প্ৰথম ৰেশিওবোৰ মন কৰি লোৱা ৰেশিওবোৰ আছে এক নম্বৰটা আছে সাইন ঠিক আছে তাৰ পিছত আছে কোসাইন তো সাইন এটো কোসাইন তাৰ পিছত আছে ইয়াক তুমি cos বুলি লিখা যায় তাৰ পিছত আছে টেনজেন্ট TANGENT ইয়াক আমি tan বুলি লিখো তাৰ পিছত আছে কোটেনজেন্ট ইয়াক আমি cot বুলি লিখো তাৰ পিছত আছে সেকেন্ড ইয়াত আমি sec বুলি লিখো আৰু ইয়াত আছে কোসেকেন্ট ইয়াক আমি cosec বুলি লিখো হল এইটা আছে ট্ৰিগোনোমেট্ৰিক সাইন হৈছে এইটা মনত ৰাখিবা সাইন এটো আমি সাইন বুলি লিখো সাইন cos tan cot sec cosec এতিয়া কথাটো হল এই যে তোমাৰ ৰেশিও কিটা এই ৰেশিও কিটা আমি কেনেকৈ ব্যৱহাৰ কৰো এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত এই কোণটো সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কেনেকৈ ব্যৱহাৰ কৰো ধৰিলোৱা আমি এই কোণটো ব্যৱহাৰ কোণটোৰ পৰা আমি এই কোণটোৰ ৰেশিওটো উলিয়াম ঠিক আছে এই কোণৰ ৰেশিওটো উলিয়াম ইয়াৰ অনুপাতটো উলিয়াম এই বাহুৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত এটা চোৱা এই কোণটোক যদি আমি কনসিডাৰ কৰো আমি এই কোণটোক যদি ধৰো তেতিয়া এই যেটো বাহুটো আছে এটা কি হয় এই কোণটোৰ কি হয় সন্নিহিত বাহু হয়নে নহয় সন্নিহিত বাহু একদম লগতে আছে ন আৰু এই বাহুটো কি হয় এটো ইয়াৰ বিপৰীত বাহু হয়নে নহয় বিপৰীত বাহু হল তাৰ পিছত এইটো কি হয় এটো তোমাৰ ইয়াৰ হাইপোটেনাস বুলি কয় ন এটো তোমাৰ অতিভুজটো হয় না অতিভুজ হল না অতিভুজ এটা ধৰিলোৱা ইজি ফৰ্মুলাত কৈছো ইজি কে এটো তোমাৰ যেটো তোমাৰ বিপৰীত বাহুটো আছে এটোক একচুয়ালি পারপেন্ডিকুলার বুলি কোৱা হয় ইংলিশত এটো কাৰণে P বুলি ধৰা হল এটো যেটো সন্নিহিত বাহুটো আছে এটো তো ভূমি হয় না এটো ভূমি হয় সো ইয়াক বেস মানে B বুলি ধৰা বেস B ফৰ বেস P ফৰ পারপেন্ডিকুলার আৰু এটো তোমাৰ অতিভুজটো এটো হাইপোটেনাস বুলি কয় সো H বুলি ধৰা হল H বুলি ধৰিলো এটা চোৱা প্ৰথম আমি এই ত্ৰিভুজটোৰ পৰা ট্ৰিগোনোমেট্ৰিক ৰেশিও কিটা উলিয়াম ট্ৰিগোনোমেট্ৰিক ৰেশিওটো প্ৰথম ৰেশিওটো কি আছিল সাইন হয়নে সাইন আছিল তে সাইনটো উলিয়াবৰ কাৰণে কি লাগিব সাইনটো উলিয়াবৰ কাৰণে আমি প্ৰথম চাব লাগিব এটো বিপৰীত বাহুটো যে এটো বিপৰীত বাহুটো তাৰ পিছত অতিভুজটো মানে কি হৈছে এটো BC ন BC আৰু তলৰটো কি হ'ব AC দেখ আমি কি বুলি লিখিব পাৰো কোৱাচোন BC টো কি বুলি কৈছিলো P বুলি লিখিবা না P আৰু AC টো কি বুলি লিখিবা P/H সিম্পল মনত থাকি গল sin এটো তোমাৰ এলাই দিব লাগিব sin angle A মানে কি হৈছে BC/AC P/H মনত থাকিলে নেক্সট আহিল cos A ঠিক আছে এটোত কি হ'ব BC sin A ক্ষেত্ৰত কি উলিয়াইছিল যেতিয়া এই এংগলটোৰ sin উলিয়াব গৈছিল sin ট্ৰিগোনোমেট্ৰিক ৰেশিও উলিয়াইছিল তেতিয়া কি হৈছিল P/H ধৰিছিল না এবাৰ কি ধৰিম সন্নিহিত বাহু বাই অতিভুজ ঠিক আছে ওপৰত সন্নিহিত বাহু আৰু তলত অতিভুজ এটো কি হ'ব AB তলত কি হ'ব AC মানে P/H হলে B/H হল ইজি তাৰ পিছত আমি হে একে এংগলটোৰ tan উলিয়াও tan A টো কি হ'ব tan A টো কি হ'ব tan টো কি হ'ব সোৱা
10 to AB sorry BC divided by AB hobo ki hobo BC divided by AB hol BC divided by AB BC ki hoy BC to P aru etu ki hoy B ya actually etu keneke uliya pare ya eta bostu da ase moi etu dekhoi asu eta swa ya dekhoi asu ঠিক আছে এটা সো 10 to 10a ইয়াক আমি কেনেকে লিখিব পাৰো জানানে 10a ইয়াক আমি এনেকে লিখিব পাৰো sin a divided by cos a ঠিক আছে এটো এটা ফর্মুলা হয় লিখিব পাৰি এনেকে লিখিব পাৰি মানে এটো এটা ফর্মুলা হয় ঠিক আছে এতিয়া সো sin a to যেটা sin a এর ঠাইত আমি এটো ভ্যালু পট কৰি দিব পাইনে p/h লিখা p/h হল তাতে cos a ঠাইত b/h পুট কৰা আছে এটো লিখা b/h এতিয়া সো h দুটা কমন ন ক্যান্সেল কর না ক্যান্সেল মানে কি থাকিল তলত উপৰ থাকিল p তলত থাকিল b এটো আছে না p/b হল বুজিলা কেনে কৰিব পাৰি এটা সো এই কিটা যে আছে ইয়াৰ জাস্ট অপোজিট কিটা হৈছে cot ইয়া আগতে যেতিয়া ৰেশিও কিটা দেখাইছিল কি আছিল tan ৰ লগত কি আছিল কোটেনজেন্ট আছিল না এটো কি হ'ব cot ন cot angle a cot to কি হৰ অপোজিট tan ৰ অপোজিট tan to কি আছে ab by bc sorry bc by ab so cot to কি হ'ব ab by bc so কি হ'ব b by p হৈ গল cot এটা অপোজিট ঠিক আছে তাৰ পিছত কি আছে sec of angle a sec to কি হয় সো sec to cos ৰ অপোজিট ইয়াৰ অপোজিট ঠিক আছে এটো কি হৈছে ab by ac এটো উল্টা কৰি দিবা অপোজিট ন উল্টা হৈ যাব ন ac by ab হল হল এটো কি হ'ব তেতিয়া h by b হল h by b হল তাৰ পিছত আছে cosec to কি হয় cosec of a এটো আকৌ sin ৰ উল্টা হল এটা কি হ'ব sin to কি বুলি আছে bc তলত ac এটো উল্টা হৈ যাব ন বস্তুটো কি হ'ব ac তলত কি হ'ব bc এটা কি হ'ব এটো উল্টি যাব না h by b হল এইটা রেশিও এইটা একদম মনত রাখা সিম্পল sin a মানে কি p/h cos a মানে কি আছে b/h tan a মানে কি আছে p/b তাইছে cot a মানে কি আছে b/p tan ৰ উল্টাটো sec a মানে কি আছে h/b হয়নে cos ৰ উল্টাটো তাইছে cosec a টো কি আছে h/p কিহৰ উল্টা sin ৰ উল্টা হল এই কিটা ব্যৱহাৰ কৰি আমি নেক্সট কোৱেশ্চন খিনি সলভ কৰিব লাগিব এতিয়া সোৱা কিতাপত যেটো উদাহৰণ প্ৰথম দিয়া আছে হেতু আমি এই মাত্ৰ যেটো শিকাই গলো তাৰ সেই সূত্ৰ কিটাৰ ওপৰত নিৰ্ভৰ কৰি উলিয়াব লাগিব ঠিক আছে এতিয়া সোৱা কোৱেশ্চনটো দিয়া আছে যে যদি tan a = 4/3 এটো অনুপাতত আছে ৰেশিওত আছে তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা আমাক tan a দিয়া আছে ঠিক আছে আমাক tan a দিয়া আছে আমাক বাকি কিটা উলিয়াব দিছে ইয়াৰ কাৰণে আমি প্ৰথম কি কৰিব লাগিব প্ৰথম এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব হয়নে সমকোণী ত্ৰিভুজ আঁকিলো এটো ধৰিলা এংগল টু a হয়নে ধৰিলা সমকোণ ত্ৰিভুজটো a b c ইয়াত এটো হৈছে সমকোণ এটা কি বুলি লিখিবা সলিউশনটো কি বুলি লিখিবা যে প্ৰথম আমাক কি দিয়া আছে ধৰিলা আমি ধৰিললো ab এটা ট্ৰায়াঙ্গলটো এটা সমকোণী ত্ৰিভুজ হল এটো সমকোণী ত্ৰিভুজ হৈ গল ইয়াৰ পৰা কি পালো এটো আমি এটো b ন এটো b এটো p এটো h হয় না নহয় ইয়াত কি দিয়া আছে tan a দিয়া আছে কি দিয়া আছে tan a = 4/3 আমি tan a মানে কিমান পাইছিলো কোৱাচোন tan a কি আছিল কোৱাচোন tan a = কি আছিল p/b আছিল নে p/b মানে p/p এটো যদি কম্পেয়াৰ কৰো এটো লগত যদি এটো কম্পেয়াৰ কৰো এটো কম্পেয়াৰ কৰিলে কি হ'ব এটো p হয় এটো b হয় মানে এটো 4 আৰু এটো 3 এটো সাইড 4 এটো সাইড 3 কিন্তু এটো অনুপাতত আছে যেতিয়া তোমাৰ অনুপাতত থাকে ৰেশিওত থাকে তেতিয়া কি হয় এটো তো ডাইৰেক্ট এনেকে লিখিব নোৱাৰো তেতিয়া আমি কি লিখি ইয়াৰ লগত এটা কনস্ট্যান্ট মানে ধ্ৰুবক এটা দিম হয়নে দিলু k এটো 4k এটো 3k ধ্ৰুবক এটা দিলু এতিয়া সোৱা
এই ট্ৰায়াঙ্গলটোত এই সমকোণী ত্ৰিভুজটোত আমি এইটো সাইড জানো এইটো সাইড উলিয়াব লাগিব ন কেনেকৈ উলিয়াব এইটো সাইড উলিয়াহে তুমি বাকিখিনি কৰিব পাৰিবা এইটো সাইড উলিয়াব লাগিব ন হেতু কেনেকৈ উলিয়াম এটা পাইথাগোৰাছৰ থিওৰেম মতে কি পাইছিলো পাইথাগোৰাছৰ থিওৰেম মতে কি আছিল ac স্কয়াৰ লিখিব লাগিব দে এই পাইথাগোৰাছৰ থিওৰি মতে সূত্ৰ অনুসৰি ac স্কয়াৰ কি হ'ব ab স্কয়াৰ প্লাস bc স্কয়াৰ হল ab স্কয়াৰ কি আছে ab কি আছে 3k হোল স্কয়াৰ প্লাস bc কি আছে 4k হোল স্কয়াৰ হল এটা কি লিখিব পাৰো এটো 3k হোল স্কয়াৰটো কিমান হ'ব 9k স্কয়াৰ প্লাস এটা কিমান হ'ব 16k স্কয়াৰ এটা প্লাস কৰিলে কিমান পাম 25k স্কয়াৰ এটো ফালে কি আছে এফালে কি আছে ac স্কয়াৰ ইকুৱেলস টু 25k স্কয়াৰ আমি ইয়াক এনেকৈ লিখিব পাৰো নে 5k হোল স্কয়াৰ হয় না ইয়াৰপৰ কি হ'ব ac কিমান হ'ব ac হ'ব 5k আমি এটা ac টো পাই গলো না এটো কিমান 5k এটো 3k 4k 5k এতিয়া আমি কি উলিয়াব পাৰিম tan টো আছে আমি বাকিখিনি উলিয়াব পাৰিম এতিয়া চোন এটা বস্তু চা মই কি কৈছিলো tan টো কিহৰ tan ৰ অপোজিট কি আছিল cot আছিল হয় না tan ৰ অপোজিট cot আছিল সো cot টো আমি ডাইৰেক্ট কৈ দিব পাৰিম না cot টো কি হ'ব tan ৰ অপোজিট ডাইৰেক্ট cot হ'ব না তো কি হ'ব এটো উল্টাটো হ'ব না তাৰমানে এটো 4/3 আছে এটো 3/4 হ'ব এটো হ'ব cot হল বুজিলা এতিয়া আছে sin টো উলিবা sin a সাইনত আমি কি পাইছিলো সাইনত কি আছিল sin a মানে p/h হয় না p/h মানে কি 4k তলত কি হ'ব 5k k ক্যান্সেল কিমান থাকিব 4/5 cos কি হ'ব cos টো হ'ব cos কি পাইছিলো cos a মানে b/h হয় না b/h কি হ'ব 3k তলত কি হ'ব 5k কাটা গল থাকিল কিমান 3/5 হৈছে sin পালো cos পালো cot পালো tan টো দিয়ে আছে এতিয়া আমরা কি উলিয়াব লাগিব এ sec মানে কি sec a কিমান হ'ব sec a টো সোয়া sec টো কি হয় আমি কি কৈছিলো sec টো সদায় cos ৰ উল্টা হয় না sec টো cos ৰ উল্টা sec কি এ cos কিমান পাইছো 3/5 তো sec টো কি হ'ব 5/3 তাৰ পিছত cosec a টো কি হয় sin ৰ উল্টা হয় না sin ৰ উল্টা এটো sin ৰ উল্টা হলে কিমান হ'ব এটো আছে না sin টো এটো আছে না 4/5 এটো কি হ'ব 5/4 ঠিক আছে এতিয়া আমি কি পালো cosec পালো sec পালো cos পালো sin পালো cot পালো tan টো দিয়া আছে হৈ গল এসবা এইটো মেথডত আমি এনেকুৱা কোৱেশ্চনবোৰ সলভ কৰিব লাগিব কিতাপৰ এক্সাৰসাইজত যি প্ৰথম কোৱেশ্চনটো আছে সেই প্ৰথম কোৱেশ্চন দুটা কোৱেশ্চন তাৰ ভিতৰত দুইটা এইটো নিয়মত কৰিব লাগিব কৰিবলৈ চেষ্টা কৰিবাচোন মোৰ ভিডিওটো যদি ভাল লাগিছে বুজি পাইছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু